ছায়া হইয়া তুমি লাগে দৌ এই মোৰ গৰমত কোনো ছায়া হৈ নাহে মই সেইকাৰণে ছাতা লৈ ঘূৰি আছো দেখা নাই তোকো যদি ছায়া লাগে এটা ছাতা কিনি ল ৰহাই ছাতা কিনবি চিকৰ হাবা পইচা নাই চাদা খাই আছো ছাতা কিনাৰ কথা কবাই দে তেতিয়াহ'লে চাদা খোলাকে দি লো হাও সেইটো ধুন ভিপি নাই অ হয় ভাই একদম ফিট পেট হৈছি আই ক'ত বা যায় ৰখাবি দাক ঐ পিন ৰখচোন ৰ কি বিপিন এই লকডাউনত হাজি গৈছে ক'ত যাবা এতিয়া এই হৰকান্তা তোৰ পুতাকে এটা আপি এটা পলাই আনছি তাৰে খাৰা দিছে আজি তাকে যাওঁ ৰ এই লকডাউনত খানা হ'ব আমাক যে মাতাই নাই আই এই হ'ব খানা মানুহ পাওঁতে আছি লকডাউনৰ কাৰণে তহঁতৰ সেইকাৰণে মাতাই নাই দে বহুত দিন খানা চানাই হোৱা নাই যাৱা নলবে খাই যাবা পাৰি সেই তহঁতক কিয় নিমাই তহঁতে জিনকে আছা একদম তাতে চোৱা ফেনা মানুহলৈ ভাবি সিহঁতে তাতে কামত লগাই দিব যা নাযাওঁ যা তয়ে খানা থাকে চলবে এটা খানাই খাই দিওঁ দে হয় ভাই খানা খাবার মোৰো ইচ্ছা যায় আছে তহঁতৰ ঘৰতে খাই দিবা কিন্তু এটা কথা হ'ল নহয় লগত পইচা নাই মোৰো নাই যি এটা কাম কৰোঁ দেই কাৰোবাৰ ছাগাল এটাকে উঠাই দিওঁ য'তে য'ত এতিয়া শুন মাংসটোতো হ'লেই তই এতিয়া ছাগালটো লৈ ঘৰত গেলি যাই থাক মই বাকী জগাৰগিলা কৰোঁ যা অঁ তই ধুন তাত ফুলি গৈছে জিম যোৱা কৰিছা নেকি জিমত যাম এলা মাৰ বানীৰ কোবৰ কামাল তই কি যামবি এই লকডাউনত কি অৱস্থা আছে ঐ দুয়াতে বহি আছা দুয়োকে বিচৰি একে আহিলোঁ ৰ ঐ খানা এটা পাতিছিলোঁ খাবি নে কি খানা খাবা পাৰি বহুত দিন খোৱা নাই কোনি আছেনো এই ৰমেশৰ পুতাক আৰু মই খাবা পাৰি বাকী সেই পইচাটো কিমান পইচাটো বাদ দি মাংসটো আমি যোগাৰ কৰিম বাকীখিনি তহঁতে কৰিবি কৰিম যে আমি যাওঁ ঐ আপা কালিৰ পৰা আমাৰ কাঁচা ছাগালটো নাই তই দেখিছা নেকি আই ঐ বিটি গুৱাহাটীৰ পৰা এবাৰ মই 3 দিন নাই মইনো কেনেকৈ ছাগালটো চিনি পাম কি তোক মই ঘৰৰ ছাগালকেইটাও চিনাকি কৰি দিব লাগিব এই দিনৰ পাছত দুবাই পেৰিকো চিনি নাপাবি তই কি বেয়া বস্তু এই আকৌ বেয়া বস্তু নহয়নে মই হেৰা হয় মই বাকী বাদ দিছোন কেনে আহিছিল নো ছাগালটো দেখাত কলা আছিলে এই 3-4 কিলোমান হ'ব গলত একবাৰ হচি হৈছিল নেকি কিয় কি হ'ল ক'ৰবাত দেখিছা নেকি তই তই দেখাৰ কথা হচ্ছা সেইটো হজমো হৈছে মইতো গম পোৱা নাছিলো আমাৰ ছাগাল বুলি আমাৰ ঘৰৰ ছাগালটো মই নিজে আনি নিজে চুৰ কৰি খালো হা তই মোৰ ছাগাল চুৰ কৰিছ তোক আজি তোক আজি মই 2 টুকুৰা কৰিম হেল্ল' ফ্ৰেণ্ড আজি আমি এটা ভিডিঅ' বনালোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব কিবা ভুল হ'লে আমাক কমেণ্টত ক'ব আৰু ভিডিঅ'টো লাইক কৰিব সকলোৱে আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আগলৈ আৰু এটা বেলেগ ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই জয় অসম বাকী সেই পইচাটো কিমান পইচাটো বাদ দি আমি মাংসটো যোগাৰ কৰিছোঁ কৰা নাই কৰিম নাই